Hear the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because of you. নমস্কাৰ, হেল্ল' গাইজ, দ্য ফাৰ্মাৰ গাই হিয়াৰ। কি খবৰ বন্ধুসকল? সকলো আশা কৰোঁ ভালে আছে। খুব গৰম পৰিছে এইকেইদিন। তো এইটো দেখিছিলে, সেইদিনাখন ডাঙৰ ট্ৰেক্টৰ হাল পাইছিলোঁ, আজি সৰু ট্ৰেক্টৰ নমালোঁ। আজি কপুটা নমাই পিনি মাটিটো চহাই পিনি পূৰা কমপ্লিটলি মিহি কৰি পেলাম, যাতে খেতি কৰিবলৈ সুবিধা হয়। ইয়াত যিহেতু কবিয়ে লগাম বাৰু, কবিয়ে এতিয়া কবিৰে ছিজন আহিছে, যেতিয়া কবিয়ে মেক্সিমাম কবি আপোনাৰ প্ৰত্যেকটো কবিৰে 2-3 হাজাৰকৈ লগাইছোঁ। তো ভিডিঅ'টোত আগবাঢ়ি যাওক, মই গোটেইখিনি সবিশেষ জনাই যাম। তো গোটেই মাটিটো আপোনাৰ সেইদিনাখন ডাঙৰ ট্ৰেক্টৰে হাল বোৱাৰ পিছত ইয়াতে মেনিয়ৰ দিয়া হ'ল, তাৰপিছত আৰু গোবৰ দিয়া হ'ল। মেনিয়ৰ গোবৰ দি পিনি 2 দিন শুকাবলৈ দিলোঁ। 2 দিন যিহেতু এইকেইদিন কণ্টিনিউ ৰ'দ দি আছে, তো শুকোৱাৰ পিছত এতিয়া হাল লগাই পিনি গোটেইখিনি ভালছে মাটিটো চহাই দিয়া হৈছে, ভালকৈ একদম মিহি কৰি দিয়া হৈছে। মানে সৰু ট্ৰেক্টৰ লগাই, নাঙল লগাই, যিহেতু দেখিছে নাঙল লগাই কৰি আছোঁ, সৰু ট্ৰেক্টৰ লগাই। তো গোটেইখিনি একদম মিহি কৰি পিনি ইয়াতে বেড বনাম। ইয়াতে কবি কৰিম, পটল কৰিম, জিকা কৰিম, তাৰপিছত ধনিয়া বেড বনাম, ডাঙৰ ডাঙৰ বেড ধনিয়া। তো ছিজনেল যিখিনি এতিয়া আহি আছে বাম খেতিৰ কাৰণে গোটেইখিনিয়ে কৰিম। তো আৰু আজি বাগানত দৰবো মাৰি আছে। আজি পাত এফালৰ পৰা পাত ছিঙি গৈ আছে, এফালৰ পৰা দৰব মাৰি গৈ আছোঁ। দৰব মানে একচুৱেলি ভিটামিন মাৰি গৈ আছোঁ। পাতটো যিমান ঘন হ'ব লাগে হোৱা নাছিল মেনিয়ৰ মৰাৰ পাছত। তো বহুত মেইনটেনেঞ্চ বাগানত কৰিব লাগে। আজি এফালৰ পৰা পাত ছিঙি গৈ আছে আৰু ভিটামিন লগে লগে মাৰি গৈ আছোঁ। মানে তেতিয়া এনেকৈ মাৰিলে কি হয়, বস্তুটো পাতটো যিহেতু লগালগ ছিঙি যাওঁ, তাৰ ওপৰৰ পৰা যোনটো এটা পাতটো আপুনি অকণমান ছিঙি দিয়াৰ পিছত অকণমান এটা ৱেট টাইপৰ বস্তু ফৰ্ম হৈ থাকে, তাতে ছিঙি দিয়াৰ পিছত যেনেকৈ এটা গছবিলাকত ঠাৰি এডাল ছিঙি দিলে সেনেকুৱা হয়, তেতিয়া বস্তুটো সোমাই যায় লগালগ যেতিয়া ভিটামিনটো মাৰি দিওঁ। চ' সেইটো কাৰণে লগালগ আজি ভিটামিনটো মাৰি দিয়া হৈছে। আৰু খুব ৰ'দ দি আছে, আৰু ভিটামিন একচুৱেলি ৰ'দত মাৰিলে বেছি ভাল, সোনকালে বস্তুটো এডপ্ট কৰি লয় গছজোপাই, আৰু ৰ'দত পটককৈ শুকাই যায়। তো দেখিছে 2টা মানুহে মাৰি আছে, মানুহ বেছি লগোৱা নাই, কাৰণ পাত যিমান ছিঙি আছে আজি যিমান ছিঙিব তাৰলৈকেহে মাৰিব। সেইটো কাৰণে মানুহ এটা অধিক বেছি লগাই দিয়ে নাই, 2টা মানুহে হ'ব। 400 লিটাৰ ভিটামিন মাৰিব, আৰু স্প্ৰে'কেইটা যিহেতু পাৱাৰ স্প্ৰে' হয়, তো ইমান টাইম কনজিউমিঙো নহয়। খালি গৰমটোৰ কাৰণে বহুত অসুবিধা হৈছে। বাগানত বাগানৰ গৰম এটা বৰ বেলেগকৈ গৰম উঠে, বাগানৰ ভিতৰৰ পৰা পাতৰ গৰমটো আহি থাকে। এনেই নেচাৰেলি এতিয়া ইমান গৰম পৰি আছে এইকেইদিন, তো বাগানৰ ভিতৰৰ পৰা বেছি গৰম আহি আছে। তো পাত ছিঙিও আছোঁ, মাৰিও গৈ আছোঁ, আৰু এইকেইদিন তেনেকৈ বিশেষকৈ বাগানৰ কামতে ব্যস্ত আছোঁ। আৰু এইফালে কবি খেতিৰ কাৰণে ব্যস্ত, বেড বনাই আছোঁ, যিহেতু বাম খেতিৰ ছিজন আহি গ'ল। তো বাকী থকা গোটেই কামখিনি 2 দিনতে ৰেডি কৰি উলিয়াই পেলাব লাগিব। কামখিনি যিমান সোনকালে পাৰোঁ মোৰ কাৰণে ভাল। তো আৰু এতিয়া পাত দিবলৈ যোৱা টাইম হ'ল, এতিয়া পাতটো লোড কৰি পিনি ফেক্টৰীত লৈ যাম। একেলগে যোনখিনি লেবাৰ আনো ফেক্টৰীত পাত দিব যাওঁতে একেবাৰে লেবাৰখিনি ড্ৰপ কৰি পাতটো দি পিনি আহি যায় একেবাৰে। তো হেৰিতে 2টা কাম হৈ যায়। আৰু সেইফালে য'ত আগতে লাও আৰু কোমোৰা দিয়া হৈছিলে, এইটো কোমোৰা দিয়া আছিলে আগতে, এতিয়া বন্ধাকবিৰ কাৰণে ভেটি বনাই দিলোঁ। এইবাৰ বন্ধাকবিটো বেলেগ এটা, আগতে এনেকৈ পূৰা দীঘলীয়াকৈ 2 এবাৰ এনেকৈ দিছোঁ। তো এইবাৰ অলপ বেলেগকৈ কৰিছোঁ। এইকেইটা পুলি ৰোৱা 2 দিন হ'ল, এতিয়া পানী দি থৈছোঁ। এইটো খুব ৰ'দ পৰে, এইটো জেগাত তো পানী দি থাকিব লাগে। এইটো লাইনত আপোনাৰ 400-500 পুলি ৰুলোঁ। এইটো গোটেই লাইনতে ৰুইছোঁ বন্ধাকবি, এইটো ছাইডত। তাৰপিছত আকৌ বাকী এইফালে যোনটো হাল বোৱা আছিলে সেইখিনি বাৰু কবি ৰুমেই, কিন্তু প্ৰথমতে এইটোফালে বেডটো ৰেডি কৰি থোৱা আছিলে কাৰণে এইটোফালে ৰুলোঁ। তাত পানী আছিলে যিহেতু, এইপিনে হাল বাবলগীয়া হোৱা নাই, মাটিটো কোমল হৈ আছিলে। এইটো দেখিছে গোটেই চবতে বন্ধাকবি আছে, এইফালে একদম পূৰা ইয়ালৈকে আছে। আৰু চাই থাকক আপোনালোকে, ভিডিঅ'টো আগবাঢ়ি গৈ থাকোঁ। আৰু আপোনাৰ এইটো যিমানখিনি আছে গোটেইখিনি বন্ধাকবি দিয়া হ'ব, একদম পূৰা এইটো পাৰালৈকে। ভিডিঅ'টোত আগবাঢ়ি যাওঁ ব'লক। আৰু এই বেডত বন্ধাকবি যোনখিনি দেখিছে পুলি যোনখিনি লগাইছোঁ, এইবিলাক এই পুলিবিলাক লগোৱাৰ আগত এই যোনটো দীঘলকৈ পুলি লগাইছোঁ লিকটো, সেই লিকটোত পূৰা আপোনাৰ লিকটো বুলি নহয়, গোটেই মাটিটোত আপোনাৰ ধৰা মিক্স কৰি মাটিটো এনেকুৱা চইলটো এনেকুৱা গুড়ি কৰি তাৰ পৰা ৰোৱা হৈছে। বেছি আপোনাৰ ডাঙৰ হৈ গ'লেও ৰুব নোৱাৰে, চইলটো সদায় গুড়ি লাগিব। আৰু চইলটোত আপোনাৰ ধৰা মিক্স কৰিছোঁ, গোবৰ মিক্স কৰিছোঁ, গোবৰ 2 দিন পেলাই পিনি শুকুৱাইছোঁ। তাৰপিছত আকৌ মাটিটো মিহি কৰি তাৰপিছত আকৌ ধৰা মিক্স কৰি পিনি পুলি ৰোৱা হৈছে। তাৰপৰা এইটো চাইডে দেখিছে বেঙেনাখিনি গোটেইখিনি
লাগিবলৈ আৰম্ভ কৰিছে। আপোনালোকক দেখুৱাই আছিলোঁ, একদম ৰোৱা ষ্টাৰ্টিঙৰ পৰাই দেখাইছিলোঁ বেঙেনাখিনি। সেইপিনিতো লাগিলে, এইফালে ইয়াত লাগি আছে আৰু পূৰা গোবৰ দি থোৱা আছে। এইবিলাক চব কেঁচা গোবৰ চাইডে দিছে। তাৰ ভিতৰত একদম গুৰিতে গোবৰ দিয়া নাই, চব একদম গুৰিতে গোবৰটো দি দিলে বস্তুজোপা গছজোপা গেছ উঠি যায়, তো গ্ৰ'থ হ'ব নোৱাৰে। তো সেইটো কাৰণে গুৰিতে গোবৰ দিয়া নাই, চাইডে দি থোৱা আছে অকল সাৰটো খুৱাবৰ কাৰণে। এইফালে যিমান বেঙেনা আছিল চবতে লাগিল। আৰু ইয়াত য'ত কোমোৰা দি থোৱা আছিল এইখিনি চব উঘালি দিয়া হ'ল। কোমোৰাকেইটাই লৈ যোৱা নাই, নিয়া হ'ব। সেইটো যোনটো জেগা আছিলে ইয়াত এতিয়া কেৰেলা দিম। ইয়াত গোবৰ দিব বাকী আছে। গোবৰ দিয়াৰ পিছত অকণমান সাৰ মিক্স কৰি কিনি মাটিটো অকণমান খাৰুৱা কৰি গেছটো উলিয়াই ল'ম, তাৰপিছত কেৰেলা পুলিখিনি ৰুই দিম। তো ভিডিঅ'টো বৰ এটা বেছি দীঘলীয়া নকৰোঁ, আজি দিনটো খুব গৰম আছিল। তো এতিয়া গৈ ঘৰত গা চা ধুই ফ্ৰেছ হওঁগৈ। নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে জয় অসম, জয় শ্ৰীৰাম। আৰু ভিডিঅ'বিলাক ভাল পাইছে যদি চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।